ৰব ভিডিওটো স্কিপ নকৰিব ৰব 1 মিনিট ভিডিওটো স্কিপ নকৰিব একদম ইম্পৰ্টেন্ট কথা এবাৰ শুনি যাওক মাথো 1 মিনিট সময় কথাখাৰ শুনক যদি আপোনাৰ ফেসবুক আছে আজিকালিতো সকলো লোকৰে ফেসবুক আছে যদি আপোনাৰ ফেসবুক আছে তেতিয়া আপুনি 1 টকাৰ পৰা লাখ টকা ফেসবুকৰ পৰা ইনকাম কৰিব পাৰে হয় আৰ্নিং কৰিব পাৰে পইচা ঘটিব পাৰে ঠিকে শুনিছে আপুনি আজি মই আপোনাক সেই বিষয়ে ফেসবুকৰ পৰা কেনে ধৰণে পইচা আৰ্নিং কৰিব পাৰি সেই গোটেই কথাখিনি আপোনাক মই দেখাম যদি যি সকলে এই বস্তুটো নাজানে যে ফেসবুকৰ পৰা পইচা ইনকাম কৰিব পাৰি হয় ঠিকে শুনিছে ফেসবুকৰ পৰা বহুত পইচা ইনকাম কৰিব পাৰে লাখ টকা ইনকাম কৰিব পাৰে তো কেনে ধৰণে এই বস্তুটো কৰিব পাৰি আজি মই আপোনাক গোটেইখিনি বহুত ধুনিয়াকৈ দেখাম আপোনালোকে মোৰ ভিডিওটো লাষ্টলৈকে চক স্কিপ নকৰিব ফেসবুকৰ পৰা কেনে ধৰণে পইচা ইনকাম কৰিব পাৰি আজিকালিতো সবৰে ফেসবুক থাকে আপোনাৰ আছে মোৰ আছে সকলোৰে ফেসবুক এপছটো আছে তাৰ পিছতো আপোনালোকে জানো আজিলৈকে এটো ভাবিছে যে মই ফেসবুকৰ পৰা কেতিয়াবা পইচা পাম হয় ফেসবুকৰ পৰা পইচা পাব কেনে ধৰণে পাব কি কৰিব লাগিব মই গোটেই ভিডিওটো আপোনালোকক ধুনিয়াকৈ এটা বস্তু দেখাই পেলাই বুজাম আপোনালোকে ভিডিওটো স্কিপ নকৰিব ধুনিয়াকৈ ভিডিওটো লাষ্টলৈকে চাই যাওক নমস্কাৰ গাইস মই জিতেন দত্ত আপোনালোকক স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিওলৈ আই হোপ আপোনালোক সব ভালে কুশলে আছে আজি মোৰ টপিকটো হৈছে ফেসবুকৰ পৰা কেনে ধৰণে পইচা ইনকাম কৰিব পাৰি হয় আপোনালোকে ঠিকে শুনিছে মই আজি আপোনালোকক বুজাম ফেসবুকৰ পৰা কেনে ধৰণে আৰ্নিং কৰিব পাৰি আপোনালোকে ভিডিওটো লাষ্টলৈকে চাওক আই হোপ ভিডিওটো চাই আপোনালোকে বহুত বস্তু শিকিবলৈ পাব জানিবলৈ পাব হয় আজিকালি সবৰে ফেসবুক আছে যেতিয়া আপোনালোকে আৰ্নিং কৰক সেই বস্তুটোৰ বিষয়ে মই ধুনিয়াকৈ দেখাম কেনেকৈ আপোনালোকে আৰ্নিং কৰিব পাৰি আহক ভিডিওটো ষ্টাৰ্ট কৰো দেৰি নকৰো আগতে কি আছিল যেতিয়া আপোনাৰ ফেসবুকৰ পৰা পইচা ইনকাম কৰিবলৈ ভাবে তেতিয়া কি হয় ফেসবুকৰ পেজ খুলিব লাগে যেতিয়া ফেসবুক পেজ খোলে তেতিয়া আপোনালোকে তাতে ভিডিও আপলোড কৰিলে আপোনাৰ পইচা ইনকাম কৰিব পাৰে আৰ্নিং কৰিব পাৰে বাট আজিকালি ফেসবুকে কি কৰিলে ফেসবুকতে যদি ৰিলস হওক বা ভিডিও আপলোড কৰক তেতিয়াও পইচা ইনকাম কৰিব পাৰে তো আপোনালোকে ভাবিছে যে মইতো আপলোড কৰি থাকো আমাৰ কোনো পইচা অহা নাই তেনেকেতো নাহে ফেসবুকৰ কিবা এটা নিয়ম কৰিছে হেতু বিষয়ে মই আজি আপোনালোকক ধুনিয়াকৈ দেখাম আপোনালোকৰ মোবাইলৰ স্ক্ৰিনত আপোনালোকে ধুনিয়াকৈ দেখি যাবলৈ পাব মই আপোনালোকৰ স্ক্ৰিন ৰেকৰ্ডিংটো অন কৰি পেলাই ধুনিয়াকৈ দেখাম কেনে ধৰণে কি কৰিব লাগিব ফেসবুকতে আপোনালোকৰ এটা অপচন আছে টাৰ্ন অন প্ৰফেশনেল মুড ঠিকে শুনিছে হে যেতিয়া প্ৰফেশনেল মুডটো অন কৰে তাৰ পিছৰ পৰাই আপোনালোকে ধুনিয়াকৈ আৰু কিছুমান সিস্টেম আছে কৰিব লাগিব হে গুটিখিনি কৰিলে আপোনালোকে লাহে লাহে পইচা আৰ্নিং কৰিবলৈ ধৰিব তো এতিয়া আপোনালোকে হে টাৰ্ন অন প্ৰফেশনেল মুড অপচনটো ক'ত আছে আপোনালোকক দেখাইছো আপোনালোকক চক স্ক্ৰিনৰ মোবাইলত চক প্ৰথমে মই স্ক্ৰিন ৰেকৰ্ডিংটো অন কৰিছো আপোনালোকক দেখাবলৈ প্ৰথমে আপোনালোকে চক স্ক্ৰিনত দেখিবলৈ পাইছে এটো এটা প্ৰফাইল হয় ঠিক আছে এটো বেলেগৰ প্ৰফাইল হয় মই আপোনালোকক চাৰ্চ দেখাবলৈ কাৰণে এটো কৰিছো যে আপোনালোকৰ চক যেতিয়াটো আপোনালোকৰ এটো চক দেৱজানী বৰা নামৰ যেটো প্ৰফাইল আছে এড ষ্টৰী দেখিছে এড টু ষ্টৰী এডিট প্ৰফাইল তাৰ সাইডত তিনটা ডট আছে সেই তিনটা ডটত আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰি পেলাই ইয়াতে এটা অপচন আহিব টাৰ্ন অন প্ৰফেশনেল মুড তো আপোনালোকে ভাবিছে ইয়াতটো টাৰ্ন অন প্ৰফেশনেল মুড আমাৰ নাই হয় ইয়াতো নাই চক সেই বস্তুটো যদি নাথাকে কেনেকৈ আনিব লাগিব প্ৰথম আমি হেতু জানিলো আহক সবতকে প্ৰথম ইয়াত ইম্পৰ্টেন্ট কথা মন কৰিবলগীয়া কথা আপোনালোকে চাব লাগিব যে আপোনাৰ প্ৰফাইলটো লক হৈ আছে নেকি হয় আপোনালোকক মই সব বেক কৰি দিছো এটো চক ইওৰ লক প্ৰফাইল মানে আপোনাৰ প্ৰফাইলটো ইয়াত লক হৈ আছে সবতকে প্ৰথম আপুনি কাম কৰিব লাগিব প্ৰফাইলটো আপোনাৰ আনলক কৰিব লাগিব হয় তো প্ৰফাইল আনলক কৰাটো সবে জানে ইয়াতে চক আনলক প্ৰফাইল লিখা আছে এটো ক্লিক কৰিব লাগিব দেখিছে মাজত চক অপচন আছে আনলক এটো আপুনি আনলক কৰিব লাগিব দেখিছে না আনলক ইওৰ প্ৰফাইল এটো আপোনাৰ আনলক ইওৰ প্ৰফাইল দেখিছে এটো আপোনাৰ আনলক প্ৰফাইল হৈ গল এতিয়া প্ৰফাইলটো আপোনাৰ আনলক হৈ গৈছে ধুনিয়াকৈ দেখিছে এতিয়া এবাৰ 3টা ডটত আপুনি ক্লিক কৰক ক্লিক কৰি পেলাই এতিয়া আপুনি ধুনিয়াকৈ চক ইয়াত ওলাইছে টাৰ্ন অন প্ৰফেশনেল মুড আপোনাৰো তেনেকুৱা ধৰণে ওলাব আপুনি ভয় কৰিব নালাগে ধুনিয়াকৈ ওলাইছে চক আপোনাৰো ওলাব 100% দেখিছে এই অপচনটো সবৰে ওলাব 100% ওলাব আৰু কিবা কাৰণত যদি আপোনালোকৰ নোলায় তেতিয়া মোক ডাইৰেক্ট মেসেজ কৰিব পাৰিব আপোনালোকে তেতিয়াও মই উপায় দিম যে কেনে আমাৰ ওলোৱা নাই কি কৰিব লাগিব তেতিয়াও বহুত উপায় আছে আপোনালোকক মই ধুনিয়াকৈ দেখাম এতিয়া চক টাৰ্ন অন প্ৰফেশনেল মুড এতিয়া হেতুত ক্লিক কৰা আগতে আপোনালোকক মই কৈছো এই টাৰ্ন অন প্ৰফেশনেল মুডটো যদি ক্লিক কৰে তাৰ পাছতে আপোনাৰ একাউন্টটো কি হৈ যাব পেজলৈ কনভাৰ্ট হৈ যাব হয় তেতিয়া আপোনাৰ এটো পেজ বেলেগকে খুলিব দৰকাৰ নাই অলৰেডি যদি পেজ আছে হেতু বেলেগ কথা তাৰ পিছত যে যাৰ নাই জনে ভাবিছে যে মই পইচা আৰ্নিং কৰো ফেসবুকৰ পৰা তেতিয়া এই টাৰ্ন অন প্ৰফেশনেল মুডটো অন কৰিব পাৰিব আপোনালোকে এটো টাৰ্ন অন প্ৰফেশনেল মুডটো অন কৰাৰ লগে লগে আপোনাৰ ফেসবুকটো পেজলৈ কনভাৰ্ট হৈ যাব আৰু পেজলৈ কনভাৰ্ট হোৱাৰ লগে লগে তাত ফেসবুকৰ যিখিনি পলিচি আছে সেইখিনি যদি আপুনি কমপ্লিট কৰিব পাৰে চেনেলটো মনিটাইজ কৰিব পাৰিব চেনেল মনিটাইজ হোৱাৰ লগে লগে আপোনাৰ পইচা আৰু হয় ঠিকে শুনিছে ঠিক আছে আহকচোন বাৰু দেৰি নকৰো এটা ষ্টাৰ্ট কৰো টাৰ্ন অন প্ৰফেশনেল মুড ওকে এটোত যদি আমি ক্লিক কৰো ইয়াতে চক এনেকৈ ওলাব এটা টাৰ্ন অন প্ৰফেশনেল মুড এক যিখিনি দিয়ে আপুনি গুটেখিনি ভালকৈ পঢ়ি চাব
এটোত মই প্ৰথম ক্লিক কৰিছো টাৰ্ন অন প্ৰফেশনাল মোড ইয়াত দেখিবলৈ পাইছে ইয়াত যি দিছে গোটেইখিনি কমপ্লিট কৰিব লাগিব আপোনালোকে এড প্ৰফাইল পিকচাৰ এড এ কভাৰ ফটো এড ইউ বায়োডাটা দিব লাগিব অডিয়েন্স ক্ৰিয়েট নিউ কন্টেন্ট দেখিছে ফটো দিছো এটা ঘাট কমপ্লিট হৈ গল এড ইউৰ বায়োডাটা যেতিয়া আপোনালোকে গোটেইখিনি কমপ্লিট কৰি দিব ফিল আপ কৰিবলৈ যেনেকৈ দিয়ে ফটো দিয়ে কি দিয়ে গোটেইখিনি যেতিয়া আপোনাৰ নৰ্মেল প্ৰফাইল আপোনাৰ যিকেইটা দিবলৈ দিয়ে সেইকেইটা দি দিব তাৰ পিছত যেতিয়া কমপ্লিট হৈ যাব তেতিয়া আপুনি ইয়াত চাবলৈ পাৰিব আপোনাৰ টোটেলি বস্তুটো বেলেগ হৈ গৈছে আপোনালোকে ধৰিব পাৰিছে নে বাৰু কি বেলেগ হৈছে আপোনাক মই বুজাই দিছো ধুনীয়াকৈ আপোনাৰ যিমানখিনি ফেসবুক ফ্ৰেন্ডছ থাকে সবতকৈ ইম্পৰ্টেন্ট কথা যেতিয়া ফেসবুক ফ্ৰেন্ডছ থাকে তাত কি হয় এড ফ্ৰেন্ড আহে আপোনালোকে এতিয়া চাব তাত কিমান ফ্ৰেন্ডছ আছে দেখা থাকে এতিয়া আপোনালোকৰ ফ্ৰেন্ডছ বিলাক ফলোৱাৰ্ছ হৈ গৈছে আপুনি সব 441 ফলোৱাৰ্ছ সবতকৈ ইম্পৰ্টেন্ট কথা দেখিবলৈও ধুনীয়া লাগে আৰু আপুনি পেজলৈ কনভাৰ্ট হৈ গৈছে মানে অলৰেডি এটো কৰাৰ লগে লগে ডাইৰেক্ট পেজৰ কাৰণে কনভাৰ্ট হৈ গৈছে আপোনাক মানে এতিয়া এনে সব 5000 লিমিট ফ্ৰেন্ডছ থাকে আমাৰ যেতিয়া আপোনাক এড ফ্ৰেন্ড কৰিব পাৰি ইয়াতে এতিয়া এড ফ্ৰেন্ড বুলি যেটো উলৱা নাই ফলোৱাৰ্ছ ওলাইছে আপোনাক যিমান পাৰে 1 লাখ 2 লাখ 3 লাখ 10000 20000 যিমানে ফলো কৰে ধুনীয়াকৈ আপোনালোকক ফলো কৰিব পাৰে অলৰেডি এখন জাস্ট নৰ্মেল এটা এপ হেৰি হয় ইগেটা কমপ্লিট কৰাৰ লগে লগে ওলাব তাৰ পিছত আপোনালোকে সব সাইডত লব এড টু ষ্টৰী সাইডত কিনে এই ড্যাশবৰ্ডটোত আপুনি যদি এনেকৈ ক্লিক কৰে ইয়াতে সব দেখাইছে সব পাৰফৰম্যান্স ইয়াত আপোনালোকে যদি পোষ্ট ৰিচ এংগেজমেন্ট আপোনালোকে যদি ভিডিও আপলোড কৰিব ভিডিও আপলোড কৰাৰ পিছত আপোনালোকে ইয়াত সব চাই থাকিব পাৰিব এটো এটা হল মানে পেজলৈ কনভাৰ্ট হৈ গল ফেসবুক পেজলৈ কনভাৰ্ট হৈ গল আপোনালোকৰ এতিয়া ফেসবুক পেজ আপোনালোকে ইয়াত যদি ভিডিও দিয়ে ষ্টৰী দিয়ে আপোনালোকক যেনেকুৱা ধৰণৰ ভিডিও দিয়ক কিন্তু ইয়াতে এটা ইম্পৰ্টেন্ট কথা দেই প্ৰত্যেকটো ভিডিও আপোনালোকৰ 3 মিনিটতকৈ কমসে কম দীঘল হ'ব লাগিব 3 মিনিটতকৈ যদি সৰু ভিডিও হয় তেতিয়া কিন্তু আপোনালোকে ইয়াত ফেসবুকৰ পৰা পইচা ইনকাম কৰিব নোৱাৰিব কিয় নোৱাৰিব ফেসবুকৰ পৰা পইচা ইনকাম কৰিব হেতু মই আপোনালোকক বুজাই দিছো কিয়নো আমাক পইচা কোনে দিয়ে যেতিয়া আমাৰ ভিডিও তাত ধুনীয়াকৈ তাত এড হয় এড দিব পাৰি এডভাৰটাইজ দিয়ে যেতিয়া এড যদি তাত নহয় 3 মিনিটতকৈ ছুটি মানে ভিডিও হয় তেতিয়া আপোনালোক ফেসবুকে পইচা নিদিয়ে সেইকাৰণে সদায় এটা কথা মন কৰিব যাতে আপোনালোকৰ ভিডিওটো 3 মিনিটতকৈ দীঘল হয় এই কথাটো এটা ইম্পৰ্টেন্ট তাৰ পিছতে আপোনালোক সব স্ক্ৰিনত দেখিবলৈ পাইছে ইয়াত গুটিখিনি ওলাই থাকিব কিমান ইনকাম হৈছে কি হৈছে তো আপোনালোকে ভাবিছে এতিয়া আমি ভিডিও দিলে পইচা পাম নেকি এতিয়ালৈকে আপোনালোকৰ ফেসবুক প্ৰফাইলটো পেজলৈ কনভাৰ্ট হৈছে এতিয়া আপুনি পইচা নাপায় পইচা পাব কেতিয়া যেতিয়া ফেসবুকৰো এটা মানে হেৰি আছে যে ফেসবুকৰ এটা ইমানখিনি কাম কৰিলেহে আপোনালোক চেনেলটো মনিটাইজ কৰিব পাৰিব তেতিয়াহে মানে ফেসবুকে কৈছে যে আমাক পইচা দিব তো কিমান কি কৰিব লাগিব ইমানখিনি কৰাৰ পিছত মানে কি কৰিব লাগিব আপোনালোকক মিনিমাম 5000 ফলোৱাৰ্ছ লাগিব হয় ফেসবুকত যদি অলৰেডি আপোনালোকৰ 5000 ফ্ৰেন্ড আছে তো আপোনালোকৰ চিন্তাই নাই আৰু যদিও নাই ফ্ৰেন্ডছ কৰিলো ফেসবুকত ফ্ৰেন্ডছ কৰাটো ইমান ডাঙৰ কথা নহয় আপোনালোকে ফলো কৰিব সবে ফেসবুকত আজিকালি ৰিকুৱেষ্ট আহিয়ে থাকে সব ৰিকুৱেষ্টটো এগাল পেন্ডিং হৈ থাকিব আপোনালোক সব ৰিকুৱেষ্টখিনি একচেপ্ট কৰি দিয়ক 5000 ফলোৱাৰ্ছ হৈ গল এক নম্বৰ কমপ্লিট আৰু দুই নম্বৰ হল মিনিমাম 60000 ঘন্টা মিনিট আপোনালোকে ওয়াচ কৰিব লাগিব ভিডিও হেতু হৈ যাব ইজিলি 60 দিনৰ ভিতৰত মানে ভিডিও দি যাওক আপোনালোকে আপলোড কৰি যাওক আৰু দুই নম্বৰ কথা হৈ গল তিন নম্বৰ কথা আপোনালোকে মিনিমাম 5টা ভিডিও আপলোড কৰিব লাগে ভিডিও নৰ্মেল 5টা আপলোড কৰাটো কোনো ডাঙৰ কথা নাই যিকোনো ধৰণৰ ভিডিও আপলোড কৰক যদি এই তিনটা কাম কৰি আপোনাৰ যদি ফেসবুকৰ বা পইচা আপুনি ইনকাম কৰিব পাৰে আপোনালোকে সব ফেসবুক সবৰে আছে আপোনালোকে এটো সবৰে ভিডিও চাই থাকে এটা পিছত এটা তো আপুনিও কিবা এটা আপলোড কৰক পইচা 1 টকা ইনকাম কৰক আজিকালি যুগত আপোনাক 1 টকা পইচা কোনোবা এনে দিব নেকি 1 টকা পইচা এনে নিদিয়ে আপোনাক এনেকুৱা ইনফৰমেটিভ ভিডিও এটা কোনো বনাই মানে আপোনাক শিকাবলৈ নিবিচাৰে সব নিজৰ কামত ইউটিউবৰ দুনিয়াত ফেসবুকৰ দুনিয়াত সব নিজে বিজি হৈ থাকে মই বিচাৰিছো মই যিমানখিনি জানো মই এনেকুৱা কোৱা নাই যে মই বহুত কথা জানো ময়ো নতুন চেনেল ময়ো ষ্টাৰ্ট কৰিছো কিন্তু মই এটো বিচাৰিছো মই যেটো শিকি যাম মই বিচাৰিছো জুনেই নাজানে তেওঁলোককো প্ৰত্যেকটো বস্তু ধুনীয়াকৈ শিকাই যাও হয় মোক যদি ভিডিওটো ভাল পায় চাই পেলাই আপোনালোকে শেয়াৰ কৰিব আৰু কমেন্ট এটা কৰি জনাব যে আপোনালোকে ভাল পাইছে কিবা এটা শিকিছে আৰু ময়ো যদি কিবা এটা ভুল হৈছে আপোনালোকে হেতু মোক শুদ্ধৰা কৰি দিব মই বিচাৰো মোক কোনোবা শিকক মই ভাল পাওঁ যিহেতু কোনো একো শিকোৱা নাই বহুত কষ্ট কৰি মানে জানিবলৈ বিচাৰো শিকিব বিচাৰিছো তো মোকো কোনোবা শিকালে মই ভাল পাওঁ ময়ো মানে যিমানটো কথা জানো আপোনালোকক শিকাবলৈ চেষ্টা কৰিছো তাৰ পিছত সব ইয়াতে হেই তিনটা বস্তু যেটা আপোনালোকৰ কমপ্লিট হৈ যাব আপোনাৰ এটা স্ক্ৰিনত আপোনালোকৰ সব এটা দেখিছে ফেসবুক মনিটাইজেশন দেখিছে এটোত আপোনালোকে ক্লিক কৰিছে সব এটা ষ্টাৰ্ছ আহিছে বাকি একিটা মানে তলৰ কিটা এতিয়ালৈকে ওলোৱা নাই কাৰণ আপোনালোকৰ এতিয়ালৈকে কাৰবাৰ ওলাব পাৰে যাৰ 5000 ফ্ৰেন্ডছ থাকিব তাৰ কিবা এটা হলো ওলাব যাৰ নাই মানে তাত ওলাই ইয়াৰ ফ্ৰেন্ডছ যেটো বেছি নাছিলে
ইয়াত কাৰণে ওলোৱা নাই যেতিয়া ইয়াত আপোনালোকৰ কমপ্লিট হৈ যাব ইয়াত অপচন আহিব যেনেকৈ ষ্টাৰ্ছটো দেখিছেনে এনেকৈ ৰাইট সাইডে যদি আমি ক্লিক কৰোঁ মই আপোনালোকক ধুনীয়াকৈ দেখাম দেখিছেনে সো মিনিমাম 1000 ফলোৱাৰ্ছ লাগে 60 দিনৰ ভিতৰত লাষ্ট 60 ডেজৰ ভিতৰত এটো যদি আপুনি কমপ্লিট কৰে ইয়াতো এটো ষ্টাৰ্ছ মোডটো অন হৈ যাব হেতু ষ্টাৰ্ছটো হয় কি হেতু এটা পইচা ঠিকে শুনিবলৈ পাইছে আপোনালোকে হেতু পইচা ডোনেশ্যন আপোনাক ডোনেট কৰিব পাৰিব কোনোবাই 100 টকা 200 টকা যিমান ডোনেট কৰে আপোনাক ডোনেট কৰিব পাৰিব হেতু এটা ফেচিলিটি দিছে আপোনাৰ ভিডিও কোনোবা চাই ভাল পাইছে আপোনাৰ বহুত কোনোবা ভাল ফ্ৰেন্ড হয় আপোনাক বহুত লাইক কৰে তো আপোনাক দিব পাৰে কোনোবা হেতু এটা ফেসবুকে আপোনাক তেনেকুৱা এটা অপচন দিছে তো যেহেতু ফেসবুকে অপচন দিছে হেতু আমি আগবাঢ়ি যোৱাত কি প্ৰবলেম আছে নহয় জানো তো হেতু এটা অপচন বহুত ভাল অপচন দিছে আপোনালোকে আগবাঢ়িব পাৰে আপোনাৰ তলত অপচন ওলাব যেতিয়া আপোনাৰ 5000 ফ্ৰেন্ডছ কমপ্লিট হৈ যাব ধুনীয়াকৈ ওলাব তাত ওলাব আপোনাৰ চেনেল মনিটাইজ কৰিবলৈ এই তিনটা যেতিয়া আপোনাক দিছে যে মিনিমাম 5000 ফ্ৰেন্ডছ 60000 মিনিট আৰু 5টা ভিডিও সেই তিনটা বস্তু কমপ্লিট কৰাৰ পিছত আপোনাক মনিটাইজ কৰিবলৈ অপচন আহিব আপুনি মনিটাইজ কৰি দিলে তাৰ পিছত যেতিয়া মনিটাইজেশন কৰি দিব তাৰ পিছত আপুনি আকৌ ভিডিও দিব ন কিবা ভিডিও দিয়ক আপলোড কৰক তেতিয়াবা তাৰ পৰা লাহে লাহে আপোনালোকৰ আৰ্নিং কৰিবলৈ ষ্টাৰ্ট হ'ব হয় আজি সক ভিডিওটো ইমানে আছিলে ফেসবুকত আপুনি কেনে ধৰণে আৰ্নিং কৰিব পাৰি তো ভিডিওটো যদি ভাল পালে চাই লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকক মই ৰিকুৱেষ্ট কৰিছো ভিডিওটো দিয়ক যি সকলে মানে উৎসাহ ভাবি আহিছে মানে আগ্ৰহী যে মই কিবা এটা ইনকাম কৰো ফেসবুকৰ পৰা ধুনীয়াকৈ চলাই আছো যেহেতু মই বিচাৰো সবে কৰক মই এনেকুৱা নহয় যে একদম ইউটিউবাৰে অকল ফেসবুকৰ পৰা এটো পইচা ইনকাম কৰিব সবে দিয়ক আপোনালোকৰ নিজৰ লাইফষ্টাইল আপুনি যেহেতু বেলেগৰ ভিডিও এটা চাবলৈ টাইম পাইছে আপুনি তাতকে নিজৰ কাৰণে কাম কৰক নিজে 1 টকা পইচা ইনকাম কৰক 1 টকা পইচাটো এনে হয় নাই ন আপোনাক আজি কোনোবাই 500 টকা ধাৰ খুজিলে আপুনি বহুত বাৰ হাজাৰ বাৰ চিন্তা কৰিব দিয়া আগতে নহয় জানো তেতিয়ালে যদি আপুনি কিবা এটা অকমান কষ্ট কৰি যদি ফেসবুকৰ পৰা আৰ্নিং কৰিব পাৰে তো মই ভাবো হেতু বহুত বেছি ইম্পৰ্টেন্ট হয় আপোনালোকে আৰ্নিং কৰক ধুনীয়াকৈ এতিয়া আপোনালোকক যদি ইয়াৰ পিছতো কিবা বুজি পোৱা নাই এটো কেনেকৈ কৰি মোক 100% ডিএম কৰিব মই ধুনীয়াকৈ আপোনালোকক বুজাই দিম তাৰ পিছত মই এতিয়া যিমানটো পাৰো বুজালো তাৰ পিছতো মই ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম যে কেনেকৈ প্ৰফেশনাল মোড অন কৰিব কিবা কাৰণত যদি নাহে বাকি মই ধুনীয়াকৈ বুজাই দিলো আপোনালোকক প্ৰফেশনাল মোডটো অন কৰক অন কৰাৰ পিছত আপোনালোকে ভিডিও দিয়ক বেলেগ একো নাচাব ভিডিও আপলোড কৰক ভিডিও আপলোড কৰাৰ লগে লগে আপোনালোকে যেতিয়া ভিডিও আপলোড কৰি দিব অটোমেটিক তাত চাব দেখিব যে কমপ্লিট হৈ গল তেতিয়া আপোনালোকৰ অটোমেটিক মনিটাইজেশনৰ কাৰণে অপচন আহিব কৰিব তাৰ পিছত পইচা আহিবলৈ ইনকাম কৰিবলৈ আপোনালোকে ষ্টাৰ্ট কৰি দিব পইচা ঘটক আজি ভিডিওটো ইমানে আছিলে যদি চাই ভাল পাইছে শেয়াৰ কৰিব লগৰখিনিৰ লগত শেয়াৰ কৰক ধুনীয়াকৈ আশা কৰো মই এনেকুৱা আৰু ইনফৰ্মেটিভ মই যিমানখিনি কথা জানো আপোনালোকক দেখাম সদায় জনাই যাম আজি ভিডিওটো ইমানে আছিলে জয় আই অসম